হেল্ল' হেল্ল' কি খবৰ আপোনালোকৰ আজি বছৰৰ প্ৰথম দিনটোতে মই নিশা নাথে আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই সকলোকে নৱবৰ্ষৰ ওলগ জনালোঁ কিন্তু নৱবৰ্ষৰ লগতে আমাৰ আজি আৰু এটা বিশেষ দিন মই কৈ দিছোঁ জানাসকলেতো জানেই আৰু নাজানাসকললৈ কৈ দিছোঁ দেই আজি আমাৰ এই কণমানি আৰাধ্যাজনী এবছৰীয়া হ'ল অৰ্থাৎ যোৱা বছৰ 2023ত এই হেপ্পী নিউ ইয়েৰ 1 জানুৱাৰীত তাই জন্ম পাইছিল বৰ বদমাছ হৈছে ল'ৰাই আছে তো আজি তাইৰ এবছৰ হ'ল এতিয়া আমি তাইক মন্দিৰলৈ লৈ যাম যিহেতু প্ৰথম ভগৱান হয়নে তাৰপিছতহে সকলো তো তাৰপিছত আজিৰ আৰু কি কৰি যাওঁ বাৰ্থডে দিনটো আপোনালোকক দেখুৱাম দেই এই বদমাছিজনী চাওকচোন ইমান উৎপাত ঠিক আছে চাই থাকিব ভিডিঅ' আৰু এতিয়া আমাৰ ওচৰৰে শিৱ মন্দিৰটোত মায়ে তাইক লৈ মন্দিৰলৈ গৈছে মই ভিতৰ সোমোৱা নাই বাহিৰৰ পৰাই ভিডিঅ' কৰিছোঁ তাই খুব ভাল পায় এনেকৈ মন্দিৰবোৰত আনিলে য'তেই নহওক ভগৱানৰ ফটো দেখিলে যে এটা সেৱা জনাবই তাই ইমান যে ভাল পায় এতিয়া তাই আইতাকৰ লগত এয়া সেৱা কৰি আছে মই বাহিৰৰ পৰা ভিডিঅ' ক্লিপটো লৈছোঁ এবাৰ হনুমান বাবা দুৰ্গা মা যাম দে মই যোৱা নাই মাহঁতৰ লগতে তাই গৈছে আৰু জন্মদিন বুলি বৰ বেছি দূৰৰ মন্দিৰত আমি তাইক নিয়া নাই আমাৰ ওচৰত যিহেতু হনুমান দুৰ্গা শিৱ মন্দিৰ গোটেইকেইটা আছে তো ওচৰৰে মন্দিৰকেইটাক এৰি মানে দূৰত যাব মনটো নক'লে যিহেতু তাই সদায় এইকেইটা মন্দিৰে দেখি থাকে তো আমাৰ এইকেইটা মন্দিৰৰে প্ৰথম আশীৰ্বাদ তাইক দিয়ালোঁ এতিয়া মা তাইৰ বাৰ্থডে হিচাপত কি ক'বা আজি তাইৰ প্ৰথম বাৰ্থডে মোৰ এটা নাতনি পাইছোঁ ফাৰ্ষ্ট বাৰ্থডে তাই দেউতাকৰ নিজৰ ঘৰত থাকিব মনেৰি আমি সকলোৱে তাত যাম আমা তোমাৰ ভাল লাগি আছে আজি হেপী বাৰ্থডে না পাপা সোণৰ আজি হেপী বাৰ্থডে অঁ বুলি কোৱা অঁ কৈ দিয়া মোৰ হেপী বাৰ্থডে আৰু এইটো হৈছে আইতাৰ বাৰ্থডে গিফ্ট এয়া মায়ে দিছে এইখন বাৰ্থডে গিফ্ট আৰু এতিয়া বলকচোন আমাৰ ছোৱালীৰ দেউতাকেনো কি কয় তেওঁৰো ভাষ্য শুনো ৰ'ব আৰু এটা কথা কৈ লওঁ তেওঁৰো আজি এটা খুব ধুনীয়া গান ৰিলিজ হৈছে কাঞ্চি মাইনাৰ বাৰ্থডে গিফ্ট তো গানটো শুনিব সকলোৱে এতিয়া বলক তেওঁ কি কয় শুনো ভাল লগা দিন 1 জানুৱাৰী আগতে ইমান ভাল লগা দিন নাছিলে কিন্তু যোৱা বছৰৰ পৰা বেছি ভাল লগা দিন হৈ গৈছে কাৰণ যোৱা বছৰ আমি মোৰ অকণমানি আৰাধ্যাক পাইছিলোঁ আৰু লগতে আজি তাইৰ বাৰ্থডে আৰু এবছৰ হ'ল সম্পূৰ্ণ আজি আকৌ মই গান এটা ৰিলিজ দিছোঁ কাঞ্চি বুলি আৰু যোৱা বছৰৰ এটা নতুন আলহী বুলি গান ৰিলিজ দিছিলোঁ আৰু বহুতে ভাল সমাদৰ লাভ কৰিছে গীতকেইটি আৰু আজিও কাঞ্চি ৰিলিজ দিছোঁ আৰু এতিয়ালৈকে ধুনীয়া কমেণ্টবিলাক আহি আছে আৰু এনেকৈ কাম কৰি যাম আৰু লগতে পৰিয়ালো ভালকৈ চলাই লৈ যাব লাগিব সেইকাৰণে সকলোৰে দিনটো ভাল হওক আৰু লগতে বছৰটো সকলোৰে ভাল হওক মংগল হওক তাৰে কামনা কৰিছোঁ এতিয়া আমি এনেকৈ ব্লগটো দেখুৱাই যাই থাকিম আজি কি কৰোঁ তাইৰ বাৰ্থডে হিচাপে আপোনালোকেও ভালকৈ চেলিব্ৰেট কৰক নিউ ইয়েৰ আৰু আমি জন্মদিন পাতিম মণিহাৰীত মানে অকণমান দূৰত সেইবাবে আমি কেম্পত আহি আছোঁ দেই মামা আৰু মই মাজত বহি লৈছোঁ বহি কিনে দেখি আছোঁ আৰু এতিয়া আমি আমাৰ ঘৰ আহি পালোঁ য'ত বাৰ্থডে হ'ব ইয়াতে মই যে কৈছিলোঁ নতুন ঘৰ এটা বনাই আছে এয়া প্ৰায় কমপ্লিট হৈছে আমি আৰু পূৰা বিচনা চিচনা পাৰি ভাইটি টিকলিক লৈ গ'ল এওঁ ইয়াত গধূলি আখৰা কৰে এতিয়া তবলা হাৰমনিয়াম চব আনিছে
ইয়াতে হ'ব আজি আমাৰ দিছে খুৰাহঁতে এয়া ভাল লাগিছে মামা কি ধুনীয়া লাগিছে গিফ্ট আৰু এইটো আমাৰ দৰা 21 তাৰিখে বিয়া বাৰ্থডে উইচ কৰা কিবা এয়া আমাৰ খুৰা আৰু আমাৰ টিকলি আমাৰ দেখাই নাই ন ককাৰ লগত আজা বাবা তিতি ক'ত আছে তিতি কৈ ক'ত আছে আৰু এয়া মাই পুৰা শাক তাক তুলি আছে বতাহ যোগাৰ কৰি আছে আৰু মাই নাৰিকল কাটি আছে আৰু ভিতৰত পুৰা খুৰাক আৰু মই মিলি তাইৰ বাৰ্থডেৰ কাৰণে বেলুন ফুকাই আছোঁ তাইতকৈ টান কাম এইটো আৰু মোৰ কাষত চাওকচোন তাইও পুৰা বহি লৈছে খুব ফূৰ্তি পাইছে তাইও ট্ৰাই কৰিব চাই বাপৰে উঠি লৈছে মোৰ ওচৰত তাই আৰু মই বনাই আছোঁ পায়স মাহঁতক পুৰা কাম কৰি আছে নাতিনীয়েকৰ বাৰ্থডে আৰু আমি দুটা ৰেডি মামা নাচি দিয়া শুনা আৰু ভাইটিয়ে কেকটো আনি দিলে এইটো ৰ'ব মই বেক কেমেৰা মাহী এয়া বাইদেউ এইফালে ভাত বনাই আছে মহা আৰু এইফালে ডেকৰেশ্যন চলি আছে আৰু চন্দনদাও আহে খুব ধুনীয়াকৈ যেনেকুৱা ডিজাইন দিছিলোঁ তেনেকুৱাই বনাই দিছে নীলাক্ষী বাই আৰু বাকী টেষ্ট কৰি জনাম বাটাৰস্কচ ফ্লেভাৰ সিহঁতো আহি পালে আৰু পুদু আৰু এয়া দীপাংকৰ এয়া মামাক লৈ আছে বাবু এই আৰু এয়া মুনুহঁতেও কেক আনিলে আমাৰটো দেখাইছিলে মা চেঞ্জ কৰিলে হা আজি ক'ত গৈছিলা ক'ত গৈছিলা খাওঁ গোটেইটাকে দেখাই দিওঁ এবাৰ এয়া মাইনা চাওঁ বাবু এইফালে মামীহঁত দীপাংকৰ চব খাব পাৰি পেহা পেহী ড্ৰেছ মাম্মা ইফালে চোৱা মাম্মা মাম্মা এয়া পুতু পুৰা কেক খোৱাত ব্যস্ত বাবু কেক কটা হৈ গ'ল এতিয়া আলহীবোৰ আহি আছে ডাঙৰ বৌ আমাৰ ধন বাবা জিমি বৌ সৰু বৌ ধুন বাবু ভিন্দু ভিন্দু চোৱা চাওক আৰু পুৰা শেষত আমাৰ ফেমিলি ডান্স যিটো নহ'লে প্ৰগ্ৰেমটো আধৰুৱা হৈ যাব তো বৌহঁত মা ভণ্টি গোটেইবোৰ মিলি আমি শেষত এটা ডান্স কৰিলোঁ আৰু আপোনালোকে আমাৰ ডান্সটো উপভোগ কৰক দেই
আৰু এয়া বাৰ্থডে কেক যিমান পাৰোঁ দেখালোঁ, পিছফালে গিফ্টবোৰ আছে। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। আমাৰ টিকলিৰ বাৰ্থডে ব্লগ লগতে সকলোলৈ নৱবৰ্ষৰ ব্লগ জনালোঁ। টিল দেন টেক কেয়াৰ, বাই বাই।